গুড মৰ্ণিং বন্ধুসকল। এতিয়া বাজিছে ৰাতিপুৱা 8:10 আৰু হাতত লৈ লৈছোঁ এইটো এইফালে গাখীৰটো লৈ আনোগৈ আৰু নতুন মোবাইল ল'লোঁ যদিও মানে ভিডিঅ' কৰা নাই, সেইটো ধুনীয়াকৈ ঠিক ঠাক কৰিব লাগিব। নতুন চেনেলৰ কাৰণে এইটো অলপমান কাম বাকী আছে। চ' এইটো চেনেলটো ভিডিঅ' দিব লাগিব, এইটোতো ৰেগুলাৰ কৰি আছোঁ, সেইকাৰণে ভিডিঅ' দিছোঁ। এতিয়া বাজিছে 8:10 মই ক'লোৱে নহয়। আৰু এইখন হিমালয়ান সেইফালে আছে, হিমালয়ানখনত যাওঁ গাখীৰটো লৈ আনোগৈ। চ' গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ বৰ্তমান মোৰ ভালে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে অন্য ভিডিঅ'লৈ সদায় পাই থাকে। আৰু বতৰটো চক কেনেকুৱা কৰিছে ৰাতিপুৱা কোলা মোলা, মানে বৰষুণ দি আছে, কালিও বৰষুণ দিছিলে। আৰু এইফালে আকৌ পাপাই ৰাতিপুৱা এইটো কল এজোপা ভাগি পৰিলে, কলটো ইয়াত লমাই থৈছে, কল। চ' এখন হিমালয়ান ৰেডি হৈ গ'ল, এখনক পাহৰিব নোৱাৰি। আৰু সেয়া ব'লক গৈ থাকোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেনেদৰে। গাখীৰ আনি পিনি ঘৰ পাই গ'লোহি। এয়া মায়ে আকৌ এইফালে কাপোৰ ধুই আছে, এইখিনি ধুনীয়াকৈ ধুই মেলি গাখীৰটো পগাব। আৰু বতৰটো চক পূৰা কি কৰি থৈছে, মানে কি ক'ম আৰু। এইখিনি এতিয়া গাখীৰখিনি থৈ দিওঁ, তাৰপৰা দোকান খুলিবলৈ আছে। এইখিনি কুন্দুলি মানে দোকানলৈ নে খাবলৈ? দোকানত হ'ব দে, দোকান খুলি মেলি আপোনালোক ভাত পানী খালোঁ। ভাত পানী খাই মানে আৰু দোকানো খোলা হৈ গ'ল। ভাবিছিলোঁ কাম এটা কৰিম বুলি, কি কাম কৰিম বুলি মানে কৰাহেঁতেন আপোনালোকে দেখিলে কিনো কম ইভাগে। আৰু এইফালে বহি আছে পাপা, এইফালে বহি আছে সৰুদাই। কেলৈ কামটো কৰিব পৰা নাই চাওক, বতৰ মানে সঁচাকৈ মায়া মোহ বেলেগ আৰু দেই। সেইফালে চাওক বৰষুণ দিছে, বৰষুণ ভালকৈ দেখাই আছোঁ ৰ'ব আপোনালোকক। ডাঙৰকৈ দিয়া নাই, এৰিও দিয়া নাই, চিপ চিপকৈ দি আছে, বৰষুণ দি আছে। এইফালে বহি আছে সৰুদাই, এইফালে বহি আছে পাপা। আন্ধাৰ হৈ গৈছে গোটেই বৰষুণ মানে। চ' সেই বৰষুণ দি আছে, চিপ চিপকৈ দি আছে আৰু এৰি দিয়া নাই। বৰষুণ এৰিলে এতিয়া অস্ত্ৰপাত লৈ আহিছোঁ। আৰু অস্ত্ৰপাত দেখি নক'ব আকৌ, এপাত পূৰা সৰু বুলি, কি একদম ফাল্টু। এখন সাংঘাতিক আছে, আপোনালোকে ভিডিঅ'টো চালে গম পাব কি অস্ত্ৰ লৈ আহিছোঁ আৰু কি কৰিবলৈ আহিছোঁ। চাই থাকক। আৰু আপোনালোকে নাভাবিব আকৌ ষ্টিল বডিটো বৰাই নে বডিডাল আছে, সি সদায় দিনে দেখুৱাই থাকে। দাৱিয়াৰ কাৰণে একদম কাপোৰ চোলা ধুবলৈ দিগদাৰ কাৰণে এনেকৈ আহিছোঁ। আৰু কি কৰিবলৈ আহি আছোঁ চাই থাকক। এইখন লৈ আহিছোঁ আৰু কেমেৰামেন মায়ে কৰিব, আপোনালোকে চাই থাকিব। কেমেৰামেন মা আজি। চ' সেয়াই চাই থাকক। পূৰা দৰমহাই নাইকিয়া, দৰমহা নাইকিয়া চাকৰি। এইফালে এখন আনিছিলে, এইফালে সৰু বছ আছিলে, মানে সৰু খুৰাক কৈছে চুলিকেইটা কাটি দিয়াচোন। খালি দৰমহা চৰমহা নাই, এইবোৰ চাকৰিত দৰমহা নাই, কি কৰিবা। চৰকাৰী চাকৰিটো পাবলৈ টানেই। কেমেৰামেন পিছে পিছে আহি আছে, তো চাই থাকক। বাজিছে আবেলি 3:30 আৰু সেইটো কঠীয়ানিত যেন কঠীয়া কিবা কি কঠীয়ানিখন যেন কৰিছিলোঁ, আপোনালোকে দেখিলে। আৰু কেমেৰামেনে কি অৱস্থা কৰিলেতো দেখিলে আৰু থিয় কৰি পেলালে কেনেকুৱা। কেমেৰামেন ফেইলাৰ হৈ গ'ল। চ' তাৰপৰা আহি পিনি গা পা ধুই ভাত পানী খালোঁ। আৰু ভাত পানী খাই এতিয়া অলপমান দোকানত বহোঁ বুলি ভাবিছোঁ। এইফালে পাপা কিবা কামত লাগি আছে। চ' মাও কিবা এটা কৰি আছে। মায়ে বোলে সেই নতুন মোবাইল কিবা ডিছকভাৰী চাই সেইটো লগাই দিওঁ। চ' দোকানতে অলপ সময় বহোঁ। সেয়াই আৰু দেখিলে নহয় কেমেৰামেনৰ অৱস্থা কি কৰি পেলালে, থিয় কৰি পেলালে মানে দেখি পেলাই। যি কি নহওক আপোনালোকে আৰু চালে যেতিয়া চালে আৰু ভাল পালে লাইক এটা কৰি দিব। চ' সেয়া এতিয়া দোকানত অলপমান বহোঁ, তাৰপৰা কি কৰোঁ দেখা যাওক, চাই দিব আপোনালোকে। আৰু বতৰটো অলপ ভাল কৰিছে, ধুনীয়াকৈ বাৰু দোকানত বহি আছিলোঁ। বহি থাকোঁতে ফোন এটা আহিলে। ফোন মানে ক'ৰ পৰা আহিলে, আমাৰ মানে ওচৰতে মই দাদা এজনক বিল দিওঁগৈ। বিল মানে অফিচত নিদিওঁগৈ, সেই দাদাজনক দিওঁগৈ। এইকেইদিন আকৌ লিংক নাছিলে, লিংক মানে আৰু কিনো ক'ব, প্ৰত্যেকটো কথাতে লিংক চিংকৰহে আজিকালি কথা।
মই পৰহিয়ে ফোন কৰিছিলোঁ। মানে কি হয় কথাটো এনেকুৱা ধৰণৰ, প্ৰত্যেকটো মাহৰ বিলটো সদায় মানে প্ৰত্যেকটো মাহতে দি দিওঁ। এইবোৰ জেমেলাবোৰ থাকিলে বেয়া আহে এইবোৰ চৰকাৰৰ লগত কিবা কিবি। চ' সেইদিনাখনি ফোন কৰোঁতে লিংকটো নাছিলে, লিংকটো আহিলে বোলে ফোন কৰিম। চ' আজি এতিয়া ফোন কৰিলে বোলে লিংকটো আহিলে, তুমি আহা যদি আহা বোলে, মই দোকানতে আছোঁ। সেইকাৰণে আৰু গৈ দি থৈ আহোঁগৈ। আবেলি হৈছে এতিয়া 5:30 মানেই হৈছে নি অলপমান। সেয়াই এখন হিমালয়ান লৈছোঁ, বিলখন লৈছোঁ। বিল বেছি নাহে, 120 টকা 30 টকা আহিছে প্ৰত্যেক মাহে দি থাকোঁ যে। চ' সেয়া বিলটো দিবলৈ গৈ থাকোঁ এতিয়া, তাৰপৰা আহি পিনি আকৌ আপোনালোকক